নমস্কাৰ, মই প্ৰাৰ্থনা আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালেই চাগে। আমি আজি ওলাইছোঁ তিতাবৰ ফালে, মানে বা কলেজলৈ যায় আৰু মই লগতে এনেই তিতাবৰখন বোলে বহুত দিন চোৱা নাই, তেনেকৈ চাওঁগৈ বুলি স্কুটিৰ পিছত উঠি আহিছোঁ। মই নগ'লেও হয়, কিন্তু স্কুটিৰ পিছত বোলে কোনোবা এজন উঠি গ'লেহে বোলে স্কুটিখন চলাই ভাল লাগে, সেইকাৰণে কোনো নাই যে ময়ে উঠি আহিছোঁ। সেউজীয়া প্ৰকৃতিৰ মাজেৰে গাঁৱৰ পদূলি এৰি আমি টাউনৰ ফালে আগবাঢ়ি গৈ আছোঁ। এয়া চাৰিওফালে ইলেকশ্যনৰ ঢৌ পূৰা উঠিছে, বিভিন্ন দলৰ ফ্লেগসমূহ আঁৰি থৈছে আৰু এইফালে আছে মেজেঙা সাৰ্বজনীন বৰ নামঘৰ আৰু নামঘৰৰ ওচৰতে আছে এয়া মেজেঙা চাহ বাগিচা। যিহেতু এতিয়া বহাগ মাহ চলি আছে, সেইকাৰণে গোটেই পৰিৱেশটো আছে। দূৰৈত কৰ্মীসকলে বাগানত চাহপাত ছিঙি আছে, তাৰে কেঁচা চাহপাতৰ গোন্ধ আহি আমাৰ নাকত পৰিছে, যিটো মই বহুত ভাল পাওঁ। সদায় এইফালেৰে তিতাবলৈ অহা যোৱা কৰোঁ যদিও ভিডিঅ' কৰা হোৱা নাছিল, বোলো আজিয়ে ভিডিঅ' এটা কৰোঁ, যিহেতু গোটেই পৰিৱেশটো সেউজীয়া হৈ আছে। ৰাস্তা পদূলি কি মজা পদূলি দেখিছে নহয়, ইলেকশ্যন বতাহ কি ক'ম আৰু গাইছ, কি ক'ম আৰু। এয়া হৈছে 3rd আছাম পুলিচ বেটেলিয়ান, য'ত আছে এটি ধুনীয়া সেউজীয়া পৰিৱেশ। ঋতু অনুযায়ী ইয়াত বিভিন্ন ধৰণৰ ফুলে পৰিৱেশটো ধুনীয়া কৰি ৰাখে। তেনেদৰে ইয়াত বিভিন্ন ধৰণৰ ফল মূলৰ গছো আছে। এই গছ গছনিবোৰে আচলতে পৰিৱেশটো ধুনীয়া কৰি ৰখাত সহায় কৰে। আজি ভিডিঅ'টো বনোৱা আচলতে বিশেষ কোনো উদ্দেশ্য নাই, ঘৰৰ পৰা ওলাই আহোঁতেই এই সেউজীয়া পৰিৱেশটো দেখি ভিডিঅ' অলপ কৰি আহিছিলোঁ। ভিডিঅ'টো ভাল লাগিলে কাৰণে আপোনালোকলৈ আগবঢ়ালোঁ।